Hello guys, স্বাগতম জনাইছো সকলোকে মোৰ YouTube চেনেল llArchu's লাইফষ্টাইললৈ। আজি আমাৰ ইয়াতে বৰষুণৰ বতৰ আৰু সেই কাৰণে ভাবিছো আজি লাঞ্চটো অকমান মই স্পেশাল কে বনাও আৰু লাঞ্চত এটা মই ডিশ বনাম, হেতু হৈছে বেংগলী ষ্টাইলৰ ফ্ৰাইড ৰাইচ আৰু হেতু মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো আৰু খাই কিনে যে বহুতেই বেছি ভাল লাগে এই ফ্ৰাইড ৰাইচটো আৰু মানে এইটো সম্পূৰ্ণ নিৰামিষও হয়, ইয়াত নহৰু পিয়াজৰ ইউজ নহয়। আৰু প্ৰথম যেতিয়া মই ফ্ৰাইড ৰাইচটো খাইছিলো মইটো মানে পোলাও বুলি ঠক খাই গৈছিলো, মানে ভাবিছিলো এইটো পোলাও চাগে, কাৰণ তাত গৰম মছলা এইবিলাক এড কৰা যায়, গতিকে একদম পোলাওৰ নিচিনাই লাগে, কিন্তু এইটো আচলতে বেংগলীসকলৰ ফ্ৰাইড ৰাইচ হয়। গতিকে যিসকলে তেনেকৈ খাই পোৱা নাই, আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব, আপোনালোকে ভাল পাব। তো বলক আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বেংগলী ষ্টাইলৰ ফ্ৰাইড ৰাইচ। Carrot. So guys, এতিয়া ফ্ৰাইড ৰাইচৰ কাৰণে মই ভেজিটেবলছখিনি কাটি লওঁ। তাৰ কাৰণে এতিয়া কাটিম মই বিনছ, মোৰ ভেজিটেবলছ কাটি হৈ গ'ল। ইয়াত আছে গাজৰ, বিনছ, কেপচিকাম আৰু কেঁচা জলকীয়া এটা। কি খাইছা? কেৰট? গুড গাৰ্ল। আৰু ইয়াতে আজি মই বাসমতি চাউল তিয়াই ৰাখিছোঁ 20 মিনিটমান সময়ৰ কাৰণে। মই এটা কেৰাহীত পানী গৰম হ'বলৈ বহাই দিছোঁ আৰু ইয়াত এতিয়া দিম মই 2 কিলা তেজপাত, কেইটামান লং, চাৰিটা ইলাইচি আৰু এডোখৰ দালচিনি ইয়াত দি দিছোঁ। অকণমান নিমখো দি দিছোঁ মই ইয়াত। আৰু দিছোঁ এচামুচ ঘি। এতিয়া এই পানীখিনি মই গৰম হ'ব দিম। তো মোৰ পানীটো ধুনীয়াকৈ গৰম হৈ গৈছে। এতিয়া মই ইয়াত চাউল এড কৰিম। So guys, এতিয়া মই বাকিখিনি কামৰ কাৰণে আগবাঢ়ো। এয়া কেৰাহী গৰম হৈ গৈছে, ইয়াতে দিছোঁ মই ৰিফাইন অইল অকণমান। ইয়াত এতিয়া মই গোটেই ভেজিটেবলছখিনি ফ্ৰাই কৰি ল'ম, যিখিনি কাটিছিলোঁ।
গাইজ ইয়াত ধুনীয়াকৈ ফ্ৰাইড হৈ গৈছে মোৰ ভেজিটেবলছবিলাক। এতিয়া মই ইয়াতে এড কৰি দিম কাজু আৰু কিচমিচ। এইখিনিও অকণমান ফ্ৰাই হৈ যাওক, সেইকাৰণে ইয়াতে এড কৰি দিম। সুন্দৰ এতিয়া এড কৰি দিম মই এয়া যে চাউল বনাই লৈছিলোঁ, সিজাই লোৱা বাসমতি ৰাইচ। মিক্স কৰি দিয়ক ধুনীয়াকৈ। ইয়াত এতিয়া মই দিম সোৱাদ অনুযায়ী নিমখ। বহুত বেছি নিদিওঁ কাৰণ মই চাউলটো বইল কৰোঁতেও দিছোঁ। আৰু বেংগলীসকলৰ সকলো খানাতে থকা টুইষ্ট সেইটো হৈছে চেনি। 1 টিস্পুন মই ইয়াত চুগাৰ দি দিছোঁ। এইটোৰ কাৰণে এই ফ্ৰাইড ৰাইচটো পোলাওৰ নিচিনা হৈ যায়, ইয়াত এটা মিঠা ভাৱ আহি যায়। ইয়াত এতিয়া মই এড কৰিম অকণমান জালুকৰ গুড়ি আৰু অকণমান গৰম মছলাৰ গুড়ি। খুব বেছি নহয় কাৰণ মই আগতে বইল কৰোঁতে গোটা গৰম মছলা দিছোঁ। আৰু ওপৰৰ পৰা অকণমান ঘি এড কৰিম মই। সুন্দৰ এতিয়া বাছ ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি দিয়ক। তো গাইছ এয়া ৰেডি হৈ গৈছে মোৰ বেংগলী ষ্টাইলৰ ফ্ৰাইড ৰাইচ। ঠিক তেনেকুৱাই গোন্ধ আহিছে যেনেকুৱা মই বেংগলী ঘৰত খাওঁতে পাইছিলোঁ। এজ ইট ইজ তেনেকুৱাই স্মেল আহিছে। এতিয়া টেষ্টটো মই আপোনালোকক অকণমান পিছত জনাই আছোঁ কেনেকুৱা লাগে। গতিকে এতিয়া মোৰ ফ্ৰাইড ৰাইচ ৰেডি। চাওক ৰেডি হৈ গ'ল মোৰ বেংগলী ষ্টাইলৰ ফ্ৰাইড ৰাইচ। লগত আছে চিকেন কষা, এয়া চালাড আৰু পাপৰ। তো এতিয়া আপোনালোকক খাই কিনে কৈ আছোঁ তাৰ টেষ্টটো কেনেকুৱা। চ' গাইজ আমি পূৰা পেট ভৰাই খাই বৈ এতিয়া পূৰা ফিটিং। আৰু মই খোৱা টাইমত বেছি ভিডিঅ'টো দেখাব নোৱাৰিলোঁ বিকজ কাৰেণ্ট গুচি গৈছিল, সেইকাৰণে মই ভিডিঅ' নবনালোঁ। আন্ধাৰত আকৌ কি ভিডিঅ' বনাই থাকিম, সেইকাৰণে মই ভিডিঅ'টো নবনালোঁ। কিন্তু খাই যে আৰু আপোনালোকে যদি আজিলৈ খাই পোৱা নাই বেংগলী ষ্টাইলৰ এই ফ্ৰাইড ৰাইচটো, তেনেহ'লে নিশ্চয়কৈ ট্ৰাই কৰিব। খুব বেছিয়ে ভাল পাব। আপোনালোকে নিজেও খাব, আপোনালোকে আলহী আহিলেও ছাৰ্ভ কৰিব। আৰু যিসকলে খাই পোৱা নাই তেওঁসকলে সঁচাকৈ এইটো পোলাও বুলিয়ে ভাবিব আৰু খায়ো বেয়া নালাগে। এনেকৈ অকণমান জ্বলা চিকেন বনাই ল'ব বা মাটন বনাই ল'ব, বা আপোনালোকে নিৰামিষকৈও খাব পাৰে যিহেতু পোলাওটো ফ্ৰাইড ৰাইচটো সম্পূৰ্ণ নিৰামিষে হয়। গতিকে আপোনালোকে ট্ৰাই কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেলত নিউ ভিউৱাৰ্ছ হয় তেওঁসকলক মই অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ
ভিডিঅ' বনোৱাৰ উৎসাহ দুগুণে বাঢ়ে গতিকে আপোনালোকলৈ এইটো অনুৰোধ থাকিল আৰু থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' আৰু পুনৰ লগ পাম নতুন এটি ভিডিঅ' লৈ টিল দেন বাই বাই